বেয়া নিচা হৈছে ভাই ভাই আজিতো মই মোৰ মোবাইলটো বিক্ৰী কৰি আজিতো যোগাৰ কৰিছোঁ কালিৰ চিন্তা তোমালোকৰ দেই ভাই ভাই মোৰ সকলো হে মোবাইল লেপটপ জোতা চেণ্ডেল ঘৰ দুৱাৰ সকলো হে মইনো কি কৰিম ভাই এতিয়া মোৰো একে অৱস্থা ভাই মোৰ মানুহজনী গুচি গ'ল তথাপিও মই কিবা এটা চেষ্টা কৰিম ভাই বল শিকাই লওঁ আমিতো ভিক্ষাৰী হ'লোৱে শিকাই ল'লে কেইদিনমান ভিতৰত চলিব পাৰিম বল বল মা হে মা ক'ত গ'ল হে মা কি হ'ল মাতিছ গেলে হা ক'ত আছিলে কি হ'ল চেণ্ডেল কিয় ধৰিছ তই মা কি কৰিম মই যে নাখালে আৰু থাকিব নোৱাৰো ঘৰৰ সকলো বস্তু বিক্ৰী কৰি ৰাস্তাৰ ভিখাৰী বনাই দিছ এতিয়া মোৰ চেণ্ডেল দিবাইছ মোতকে চেণ্ডেল বেছি নেকি হে ভালে ভালে কৈছো মা এৰি দে ভালে ভালে কৈছো এৰি দে মা এৰি দে কৈছো ভগৱান তুমি কি নিচা সৃষ্টি কৰিছা জন্মদাত্ৰী মাকক পাহৰি যায় মাকক পাহৰে ঘৰৰ সকলো বস্তু বিক্ৰী কৰি ভিখাৰী বনাইছিলে কি হ'ল মোৰ ল'ৰাটো মোৰ চেণ্ডেল লৈ গুচি গ'লে হয় হয় ইহঁতৰ উৎপাত দিনে দিনে বাঢ়ি গৈছে ইহঁতক ধৰিব লাগিব আজি সমাজৰ ঘৰে ঘৰে ডাকচত সোমাই পৰিছে কিমান ভাল ভাল ল'ৰা আজি এই মৰাত্মক ডাক্তৰ কবলত পৰি শেষ হৈ পৰিছে হয় নিশ্চয় আহক সকলোৱে ওলাই আহক মাৰ পৰা চুৰি কৰি আনিছো স্যার রেডি হাত 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 আপোনালোকৰ ওচৰত কৃতজ্ঞ যদি আমাৰ সমাজৰ প্ৰত্যেকজন ব্যক্তিয়ে এনেকৈ এই ড্ৰাগছ খুৰহঁতক ধৰি আনি আমাক সমজাই দিয়ে তেনেহ'লে আৰু এই ব্যাধি এই সমাজত কেতিয়াও নাথাকে আপোনালোকৰ এই কাম আমি প্ৰশংসা কৰিছোঁ আৰু আমি ইয়াক ওপৰলৈকে লৈ যাম ড্ৰাগছ খোৱা বন্ধ কৰক ড্ৰাগছ খোৱা বন্ধ কৰক জেলত যাবলৈ আৰম্ভ কৰক ঘৰ ঘৰ